বৃহত্তৰ গুৰেশ্বৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। বাহিৰলৈ নগৈ গুৰেশ্বৰতে শংকৰদেৱ এলাইড হেল্থ ইনষ্টিটিউটত বৃত্তিমূলক শিক্ষা গ্ৰহণৰ সুবিধা। স্বাস্থ্যখণ্ডত বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি নিয়োগ লাভৰ বাবে আগ্ৰহী বৃহত্তৰ গুৰেশ্বৰ অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। গুৰেশ্বৰ চহৰৰ মাজমজিয়াত নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে শংকৰদেৱ এলাইড হেল্থ ইনষ্টিটিউট নামৰ এখনি অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। গুৰেশ্বৰৰ স্বাস্থ্যখণ্ডৰ একমাত্ৰ নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠানখনে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়াইছে কেইবাটাও আকৰ্ষণীয় পাঠ্যক্ৰম, বিশেষকৈ ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি, ৰেডিঅ'গ্ৰাফী, BMLT, ফিজিঅ'থেৰাপী, ডিপ্ল'মা ইন পেচেণ্ট কেয়াৰ আৰু ড্ৰেচাৰ। এই 6টা বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰিব পাৰিব। অহা জুলাই মাহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'বলগীয়া এই শিক্ষা প্ৰতিষ্ঠানখনত বৰ্তমান নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। কলা, বিজ্ঞান আৰু বাণিজ্য এই 3টা শাখাত অধ্যয়ন কৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰথমবাৰৰ বাবে 40% ৰেহাই মূল্যত নামভৰ্তিৰ সুবিধা আগবঢ়াইছে শংকৰদেৱ এলাইড হেল্থ ইনষ্টিটিউটে। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক 2 নং গুৰেশ্বৰৰ বাজৈ হোটেলৰ বিপৰীত দিশত থকা শিক্ষা প্ৰতিষ্ঠানখনলৈ আহি শীঘ্ৰে নামভৰ্তি কৰিবলৈ আহ্বান জনাইছে ইয়াৰ কৰ্তৃপক্ষই।